নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ ইডু হাবলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ ওচৰলৈ অনা এই ভিডিঅ'টোত ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিম। লগতে এইটো সপ্তাহত আমি প্ৰত্যেক দিনা 10টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন দিবলৈ চেষ্টা কৰিম, যিখিনি আপোনালোকৰ আহি থকা পৰীক্ষাসমূহৰ বাবে সুবিধা হ'ব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আহক আমি বুৰঞ্জীৰ তিনিটা প্ৰধান ভাগ চাই লওঁ। সেইকেইটা হৈছে এনচিয়েণ্ট হিষ্ট্ৰী অৰ্থাৎ প্ৰাচীন ভাৰত, মেডিয়েভেল হিষ্ট্ৰী অৰ্থাৎ মধ্য ভাৰত আৰু মডাৰ্ণ হিষ্ট্ৰী অৰ্থাৎ আধুনিক ভাৰত। এয়া চাওক, আমি এডাল সংখ্যা ৰেখাৰ দৰে ভাগ কৰি দেখুৱাব চেষ্টা কৰিছোঁ কিদৰে আমি প্ৰাচীন ভাৰতক ভাগ কৰিব পাৰোঁ। সিন্ধু উপত্যকা সভ্যতা, আৰ্য যুগ তথা বৈদিক যুগ, মৌৰ্য সাম্ৰাজ্য, পৰৱৰ্তী মৌৰ্য যুগ, গুপ্ত বংশ, পৰৱৰ্তী গুপ্ত যুগ। আজি আমি সিন্ধু উপত্যকা সভ্যতা অৰ্থাৎ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। আহক আমি প্ৰশ্নকেইটা আলোচনা কৰি লওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মহেঞ্জোদাৰোৰ বিষয়ে প্ৰথম কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? অপশ্যনকেইটা হৈছে অপশ্যন এ DR চাহানী 1921 চন, অপশ্যন বি DR চাহানী 1922 চন, অপশ্যন চি RD বেনাৰ্জী 1921 চন, অপশ্যন ডি RD বেনাৰ্জী 1922 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি RD বেনাৰ্জী 1922 চন। দ্বিতীয় প্ৰশ্নটো হৈছে হৰপ্পাৰ খনন প্ৰথম কোনে কৰিছিল? অপশ্যন এ RS বিষ্ট, অপশ্যন বি JP যোশী, অপশ্যন চি AN ঘোষ, অপশ্যন ডি DR চাহানী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি DR চাহানী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি? অপশ্যনকেইটা হৈছে অপশ্যন এ ডেথ মাউণ্ট, অপশ্যন বি মাউণ্ট অফ ডেথ, অপশ্যন চি ডেথ হিল, অপশ্যন ডি ভেলী অফ ডেথ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মাউণ্ট অফ ডেথ। আজিৰ 4 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে কোনখন ঠাই সিন্ধু সভ্যতাৰ সকলোতকৈ পূব দিশত আছিল? অপশ্যন এ লথাল, অপশ্যন বি ধলাবিৰা, অপশ্যন চি ৰপাৰ, অপশ্যন ডি আলমগীৰপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি আলমগীৰপুৰ। 5 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে কালিবংগন বৰ্তমান ক'ত অৱস্থিত? অপশ্যনকেইটা হৈছে অপশ্যন এ মিৰাট উত্তৰ প্ৰদেশ, অপশ্যন বি হনুমানগড় ৰাজস্থান, অপশ্যন চি পাঞ্জাৱ পাকিস্তান, অপশ্যন ডি পাঞ্জাৱ ভাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি হনুমানগড় ৰাজস্থান। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আলমগীৰপুৰ বৰ্তমান ক'ত অৱস্থিত? অপশ্যন এ মিৰাট উত্তৰ প্ৰদেশ, অপশ্যন বি হনুমানগড় ৰাজস্থান, অপশ্যন চি পাটনা বিহাৰ, অপশ্যন ডি পাঞ্জাৱ ভাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মিৰাট উত্তৰ প্ৰদেশ। আজিৰ 7 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সভ্যতা লুইগি টেচিটৰিয়ে প্ৰথমতে চিনাক্তকৰণ কৰিছিল? অপশ্যন এ কালিবংগন, অপশ্যন বি আলমগীৰপুৰ, অপশ্যন চি লথাল, অপশ্যন ডি ৰপাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কালিবংগন। 8 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে সিন্ধু সভ্যতাৰ সময়ত থকা ঘৰবোৰৰ আৰ্হি কেনেকুৱা আছিল? অপশ্যন এ জুপুৰি, অপশ্যন বি গ্ৰীড পেটাৰ্ণ হাউচেছ, অপশ্যন চি কেষ্টল, অপশ্যন ডি মেনৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গ্ৰীড পেটাৰ্ণ হাউচেছ। আজিৰ 9 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে সিন্ধু সভ্যতাৰ সময়ত থকা ৰাস্তাবোৰৰ দিশ কেনেকুৱা আছিল? অপশ্যন এ উত্তৰ দক্ষিণ দিশ, অপশ্যন বি উত্তৰ পশ্চিম দিশ, অপশ্যন চি পূব পশ্চিম দিশ, অপশ্যন ডি পশ্চিম পূব দিশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ উত্তৰ দক্ষিণ দিশ। আজিৰ অন্তিম তথা 10 নম্বৰ প্ৰশ্নটো হৈছে সিন্ধু সভ্যতাৰ সময়ত পোৱা জীৱ জন্তুৰে আবৃত ভগৱানৰ মূৰ্তিৰ নাম কি? অপশ্যন এ পশুৰাজ, অপশ্যন বি বিষ্ণু, অপশ্যন চি ব্ৰহ্মা, অপশ্যন ডি পশুপতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি পশুপতি। বন্ধুসকল, আজিলৈ ইমানে। আপোনালোকে কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকৰ উপকৃত হয় বুলি ভাবে তেন্তে এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।
লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।